কাৰণ মানে দেউতাৰ এটাই চিন্তা, দেউতাই 15-20 বছৰ ধৰি চাকৰিৰ কাৰণে লাগি আছিল। সিহঁতে চাকৰি দিম বুলি পেলাই আলি আহমদ, কিসমত ৰহিমুদ্দিন আৰু মই এজনৰ নাম পাহৰিছোঁ বাৰু এতিয়া, মুঠতে 3-4জন লগ লাগি দেউতাৰ চাকৰিৰ নামত আজি 15 বছৰ আগতে দেউতাৰ পৰা কমেও 5-6 লাখ টকা লৈ পেলাই 3বাৰ দেউতাক সেনেকৈ ঠগাইছে। একবাৰ হ'ল ইলেক্ট্ৰিচিটিৰ কাৰণে চাকৰি দিম বুলি পেলাই লৈছিলে পইচা, তেতিয়া লৈছে 1 লাখ 2 লাখ টকা লৈছে তেতিয়া। আৰু ছেকেণ্ডবাৰ হ'ল কস্তুৰবা গান্ধী স্কুলত 4th গ্ৰেডৰ চাকৰি দিম বুলি পেলাই লৈছিলে। আৰু থাৰ্ডবাৰ হ'ল ছ'চিয়েল ৱেলফেয়াৰ বোলে কিবা প্ৰজেক্ট আনিব, সেইটো বাবে দেউতাই বিশ্বাস কৰি সিহঁতক মানে মাটি 5-6 বিঘা বিক্ৰী কৰি সিহঁতক টকা দিছে। এইটো 2011 বা 2010 সিমান মান হ'ব। সৰ্বমুঠ এতিয়া 5-6 লাখৰ ওপৰে বুলি ক'ব পাৰি, কাৰণ নিজে নাখাই পেলাই দেউতাই সিহঁতক দিছে। আজি নিজৰ পৰিয়ালটো নাখাই পেলাই দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দি আছে। মাটি বিক্ৰী কৰি পেলাই দেউতাই পইচা দিছে। আৰু কমেও দেউতাই 2-2.5 লাখ টকা দেউতাই ধাৰ লগাইছে সিহঁতৰ কাৰণে। সুদ ভৰি সিহঁতে ৰাতি 2টা বজাতো ফোন কৰে মোৰ দেউতাক 11টা বজাতো ফোন কৰে, কালি কলকাতা যাওঁ, কালি দিল্লীত যাওঁ, মোক পইচা লাগে 10,000, 20,000, 50,000 সেনেকৈ দেউতাৰ পৰা পইচা লৈ পেলাই সিহঁতে সেনেকৈ 5-6 লাখ টকা কৰি সিহঁতে লৈছে। আৰু দেউতাই সেনেকৈ সুদ ভৰি 2-3 টকা, 10 টকা সুতত, 20 টকা সুতত সেনেকৈ দেউতাই পইচা ধাৰ কৰি পেলাই সিহঁতক পইচা দিয়ে। ৰাতি 2টা বজাতো ফোন কৰে দেউতাক, ইমান প্ৰেছাৰ দিয়ে। নিজে নাখাই পেলাই দেউতাই নিজে পৰিয়ালটো নাখাই পেলাই দেউতাই সিহঁতক বিশ্বাস কৰি পইচা দিছে। এতিয়া মোক 2-2.5 লাখ টকাৰটো ধাৰটো আছে, মোক এতিয়া ন্যায় লাগে। মই একো নাজানো। আৰু 4 তাৰিখে সিহঁতৰ কেছৰ তাৰিখ আছিল, কেছটো গৈছে হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট যাই পাইছে। হয়, এই 4 তাৰিখে জুনৰ 4 তাৰিখ আছিল নেকি, জুনৰ 4 তাৰিখে কেছৰ তাৰিখ আছিল। হয়, কেছ দিছোঁ, কিন্তু সিহঁতে 4 তাৰিখত উপস্থিত নহ'ল। সিহঁতে কৈছিল পইচা এবাৰ লৈ আহিম বুলি পেলাই, কিন্তু সিহঁতে পইচা লৈ অহা নাই। আৰু মানুহকেইটাও নাহিল, কিবা মানে মিছা কথা কৈছে, আমি প্ৰব্লেমত কিবা ফচি আছোঁ বুলি, সেইটো কাৰণে সিহঁতে নাহিলে। দেউতাই সেইটো কেতিয়া আহিব 4 তাৰিখে সিহঁতে নাহিল। আৰু এই জুলাই 25 তাৰিখ, এই 25 তাৰিখে ডেট আছে, 25 তাৰিখে ডেট আছে বুলি পেলাই দেউতাই টেনশ্যন লৈ আছিল। সিহঁতে 25 তাৰিখে আহিবনে নাই, 4 তাৰিখেতো নাহিলে 25 তাৰিখে আহিবনে নাই, মোক পইচা দিবনে নাই, মোৰ ধাৰখিনি মৰিবনে নাই। মোৰ 2.5 লাখ টকা ধাৰ আছে। দেউতাই সিহঁতৰ কাৰণে মাটি বিক্ৰী কৰি আজি সিহঁতে পইচা দিছিল। সিহঁতে এটা নহয়, 2টা নহয়, 3-4টা কথাত সিহঁতে ফাঁকি মাৰি পেলাই দেউতাৰ পৰা পইচা লৈছিল। দেউতাক এপইণ্টমেণ্ট লেটাৰ দিছে আৰু চেক এখন দিছে। সেইখন 4th গ্ৰেডৰ চাকৰি দিম বুলি পেলাই কস্তুৰবা গান্ধী স্কুল সেনেকৈ গৈছিল, থানাত গৈছিল, কোৰ্টতো মই লৈ গৈছোঁ। সেইটো সিহঁতে কৈছিল চেকখন ক'তো পেলাব নালাগে, আমি পইচাখিনি দিম, চেকখন ঘূৰাই ল'ম, আমি কেছ টকা দিম বুলি পেলাই সিহঁতে কৈছিল। কিন্তু কেছ দিয়া আজি 2 বছৰ হ'ল। মই হাইকোৰ্টত কেছ কৰিছোঁ, 2 বছৰ হ'ল সিহঁতে খালি ঠগাই থাকে। দেউতাক কুকুৰৰ নিচিনাকৈ সিহঁতে পইচা দিম বুলি পেলাই বেচিমাৰিত লৈ যায়। মই আজি পইচা দিম, আপোনাৰ 20-30 হাজাৰ টকা দিম, আজি 1 লাখ টকা দিম, সেনেকৈ সিহঁতে পইচা নিদিয়ে। আমি যেতিয়া কিসমতহঁতৰ ঘৰত যাওঁ, ৰহিমুদ্দিন হয়, তেতিয়া মানুহজন পলায়। আৰু তেখেতে কৈছিল পীযুষ হাজৰিকাৰ নাম লৈ পেলাই দেউতাৰ পৰা মন্ত্ৰীৰ নাম লৈ পেলাই। হয়, পীযুষ হাজৰিকাৰ মোৰ ভাল হাত আছে, মই আপোনাক 4th গ্ৰেডৰ চাকৰি দিব পাৰিম বুলি পেলাই কৈছিল। পীযুষ হাজৰিকাক জনোৱা হোৱা নাই, কিন্তু মই CM-ৰ হেৰিত মই লেটাৰ লিখি দিছিলোঁ, হেল্পলাইনত মই লেটাৰ লিখি দিছিলোঁ। এইটো 2 বছৰে হ'ল। যেতিয়া মই হাইকোৰ্টত কেছ কৰিছিলোঁ তেতিয়াই মই লেটাৰ দিছিলোঁ যে মই এজনী সাধাৰণ ঘৰৰ পৰা মই হেৰি কৰোঁ, যাতে মোক ন্যায় দিয়ক, সেনেকৈ বুলি পেলাই মই লেটাৰ দিছিলোঁ।
মাটি বাৰী 1 বিঘাও নাই 8 বিঘা মাটি আছিল দেউতাৰ 8 বিঘা মাটি আছিল সব শেষ আৰু ধাৰ লগাইছে 2.5 লাখ 3 লাখ টকা এতিয়া মই তেনেকৈ চলি আছোঁ মই দোকানত কাম কৰোঁ তেনেকৈ চলি আছোঁ দেউতাই টেনশ্যনতে মৰিছে দেউতা খেতিয়ক আছিল হয় খেতি কৰিছিল থকা ভেটিটোৱে এতিয়া মোক খালি ন্যায় লাগে সিহঁতক উচিত তদন্ত লাগে আৰু সিহঁতৰ যদি মাথাত যদি জ্ঞান আছে মানৱীয়তা যদি গুণ আছে আজি তেখেতৰ কাৰণে দেউতাই এইটো অৱস্থা হৈছে মোৰ পৰিয়াল এনেকুৱা হৈছে সিহঁতৰ যদি মানৱীয়তা গুণ আছে তেতিয়াহ'লে চাব আৰু বুলি মই ভাবিছোঁ মই কালি মই দেখাব পাৰোঁ মই সিহঁতক মেছেজ কৰিছোঁ ফোন কৰিছোঁ মোৰ দেউতাৰ ক্ৰিটিকেল কণ্ডিশ্যন সিহঁতৰ কোনো ৰেছপন্স নাই সিহঁতে একো ফোন কৰা নাই হয় গোচৰ দিছিলোঁ এৰেষ্ট হৈছিল হয় ৰোটাত সিহঁতে চেক দিছে পিছত চেকখন দি পইচা দিম বুলি পেলাই কৈ থানাৰ পৰা এৰুৱাইছে আমাক মানে সিহঁতক এৰুৱা গৈছে আৰু চেক বাউন্স হোৱা নাই সিহঁতে মানে চেকখন পেলাব দিয়া নাই পইচা দিব কেছ টকা দিব সেইটো কাৰণে তাৰমানে চেকখন পেলাব দিয়া নাই এতিয়া চেকখন মই লৈ গৈছিলোঁ ষ্টেট বেংকত কিন্তু খাৰুপেটীয়াত বেংকত লৈ যাব দিছে এতিয়া চেকখন ফেক নে অৰিজিনেল মই সেইটো ক'ব নোৱাৰোঁ মই কনফাৰ্ম নহয় সেইটোত আচলতে সঁচাকৈ আজি যিটো ঘটনা ৰাতিপুৱা শুনিলোঁ আচলতে অতি দুখজনক ঘটনা আৰু আমাৰ চাৰগাঁওখনৰ বাবে এটা আমি ভাবিব নোৱাৰা এটা ঘটনা ঘটি গ'ল যে যোৱা পৰহি তেওঁ হঠাৎ প্ৰেছাৰ ষ্ট্ৰ'ক হোৱা বুলি আমি গম পাইছিলোঁ আৰু লগে লগে তেওঁক গুৱাহাটীত GMC-লৈ নিয়া বুলি আমি জ্ঞাত হৈছিলোঁ আৰু আজি ৰাতিপুৱা গম পালোঁ যে ৰমেশ ডেকা চিৰদিনৰ বাবে গুচি গ'ল আৰু দুখ লাগিলে আমাৰ আৰু আজি আমি এই পৰিয়ালটোত আহি এটা কথা গম পালোঁ বা আমি আগতেও শুনি আছিলোঁ কিন্তু আজি গোটেইখিনি কথা আমি গম পালোঁ যে ৰমেশ ডেকাই তেখেতৰ যি পৈতৃক সম্পত্তি মাটি বাৰী বিক্ৰী কৰি 3টা চাকৰিৰ কাৰণে টকা দিয়া বুলি আমি আজি তেওঁৰ জীয়ৰীৰ পৰা মুখৰ পৰা গম পাইছোঁ অতি দুৰ্ভাগ্যজনক যে দালালৰ মানে কবলত পৰি তেওঁ মানে মানসিকভাৱে অকণমান চিন্তাক্লিষ্ট হ'ল আৰু খুব সম্ভৱ তেনে এটা পৰিৱেশতে তেওঁ প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল আমি আচলতে যিকেইজন কালপ্ৰিতে এই তেখেতৰ পৰা পইচাখিনি লৈ এনেদৰে তেখেতক এজন সহজ সৰল মানুহক উপলুঙা কৰিলে বা এনেকুৱা এটা ঠগ প্ৰবঞ্চনা কৰিলে তাৰ কাৰণে আমি ঝাৰগাঁওবাসী ৰাইজৰ হৈ আমি গৰিহণা দিছোঁ আৰু আমি এটা ন্যায় বিচাৰিছোঁ এই পৰিয়ালটো যাতে ভৱিষ্যতে ন্যায় পায় আৰু তেওঁ ছোৱালীজনীয়ে ৰমেশ ডেকাৰ জীয়ৰীয়ে উল্লেখ কৰিছে যে যিকেইজন কালপ্ৰিত বা দালাল তেওঁলোকে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নামো লোৱা আমি গম পাইছোঁ গতিকে আমি এই নিউজ চেনেলৰ যোগেদিয়ে আমাৰ বৰ্তমান এগ্ৰিকালচাৰ মিনিষ্টাৰ পীয়ুষ হাজৰিকাক আমি অনুৰোধ জনাম যে আপোনাৰ যিহেতু নামটো লৈছে আপোনাক যিহেতু এটা অপযশ দিছে আপুনি এই ঘটনাটোৰ এটা ন্যায়িক তদন্ত কৰক আৰু দোষীয়ে যাতে শাস্তি পায় তাৰ কাৰণে আমি ঝাৰগাঁওবাসী ৰাইজে কামনা কৰিছোঁ আমি জানো ৰমেশ গতিকে হয় তেওঁ পূৰ্বতে গোটেই ঘৰখনৰ যেতিয়া তেওঁলোকে যৌথ পৰিয়াল হিচাপে আছিলে তেওঁ খেতিয়ক আছিল আমি জানো আৰু খেতি বাতি কৰি তেওঁ পৰিয়ালটো পোহপাল দিছিল আৰু তেওঁৰ ককাই ভাই বা তেওঁৰ আত্মীয় যিখিনি আছিলে শহুৰৰ ভাই গোটেইখিনিকে তেওঁ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান তেওঁৰ আছে ঘৰখনৰ খেতি কৰি গতিকে তেখেতৰ এগৰাকী ভাতৃ এতিয়া বৰচলা হাই ছেকেণ্ডেৰী অধ্যক্ষ হিচাপে কাম কৰি আছে গতিকে তেওঁৰ অৱদান যথেষ্ট আছে ঘৰখনত গতিকে তেনে এগৰাকী ব্যক্তিক হেৰুৱাই আমি আচলতে যথেষ্ট মৰ্মাহত হৈছোঁ ঝাৰগাঁওবাসী ৰাইজ তেখেতৰ বৰ্তমান যিখিনি মাটি বাৰী আছিল তেওঁৰ ভেটিটোৰ বাহিৰে এতিয়া বৰ্তমান তেনেকৈ খেতি কৰিব পৰা মানে মাটি নাই দালালক বিক্ৰী কৰি পইচা দিলে গতিকে সেইটোৱে কৈছোঁ আমি এটা ন্যায় যাতে পৰিয়ালটোৱে পায় তাকে কামনা কৰিছোঁ ধন্যবাদ